কবিতাৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰকৃতি। বিহুৰে তলিত চিফুং বাঁহীৰ কৰোণ বড়ো গাভৰুৰ নাচনৰ তাত ভাগে, জনতাৰ চকুৰ পানীৰে বুৰ, মাজনিশা কোণে ৰাজ চালি আক্ষেপ কৰি যায়। বিষ্ণুৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচনৰ লয়লা। তুমি সাৰে আছা, সাৰে আছে জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনম অবিৰাম সকলোৰে মুখ প্ৰশ্ন কৰে আজি বিহুৰ ৰাতি। কাৰাগাৰৰ তাৰ কেতিয়া মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়া প্ৰাণ পাব। প্ৰাণহীন আজি বন্দী শিল্পীৰ বেদনাত জাকে, ৰঙা জীৱনৰ উন্মাদনা সঁচা আবেগৰ। ইটাৰ দেৱালত জিলিকি উঠিছে 10 কেপিটেলৰ মাজনিশা কোণে মৰিশালী জুৰি চিঞৰি উঠে কল্লোল বন্ধু জীৱনৰ কল্লোল। 10 কেপিটেল 11 পৃষ্ঠা বাকী, মাজনিশা কণ্ঠী নয়নে পঢ়ে পোহৰ পোহৰ উদয় চলত ৰাতি। নৱজীৱনৰ প্ৰৱেশদ্বাৰ ইতিহাস সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিকা লোৱা, ইটাৰে দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাত জনৰ আশা আবেগৰ। ইটাৰ দেৱালত জিলিকি উঠিছে 10 কেপিটেলৰ। শেষ নিশা কোণে ৰাজপথেদি ৰিঙিয়াই কৈ যায় অখ্যাত জনৰে বুল লাগি হেঙুন হাইতাল ৰঙা। তুমি সাৰে আছা, আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰকি। তুমি য'ত আছা সৰু কাৰাগাৰ থিয় একেখন তাৰে তলত, আমি য'ত আছো বৰ শত আগবাঢ়ি বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলনী হবলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি ৰঙক মুঠে সঁচা আবেগৰ মুক্তিৰ কপনি। শেষ নিশা সেয়া অখ্যাত জনৰ সমদল সমাগত সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়।